নমস্কাৰ জোনাকী ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত আৰু জোনাকী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰচাৰিত গ্ৰন্থপাঠ অনুষ্ঠানত পাঠ কৰি থকা হৈছে অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম খণ্ডৰ ধাৰাবাহিক পাঠ। আজি আপোনালোকে শুনিবলৈ পাব উক্ত গ্ৰন্থখনিৰ ১৫০তম খণ্ডৰ পৰা ৫৫তম খণ্ডলৈ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। গুৰুজনাৰ নামঘোষাত আছে, শুনিও সজ্জন শাস্ত্ৰহাৰ, সকল সম্পত্তি জানা তাৰ, হৰি ভক্তি সন্তোষ মন যাহাৰ। মনৰ সন্তোষ বা সন্তুষ্টি হ'ল মানুহৰ ডাঙৰ সম্পত্তি। এই সন্তোষ কেৱল হৰি ভক্তিৰ দ্বাৰাই পোৱা যায়। এই হৰি ভক্তি যিজনে লাভ কৰিছে সেইজনেই সম্পত্তিবান লোক। যিজন সুখী তেওঁই ধনী, আৰু যি অসন্তোষীয় তেওঁ পৃথিৱীৰ আটাইতকৈ দুখীয়া লোক। মানুহ মাত্ৰেই জীৱন যাত্ৰা বেলেগ বেলেগ। গুণ আৰু ক্ৰিয়াৰ দ্বাৰা জীৱই সংসাৰত সুখ দুখ ভোগ কৰে। মকৰাই ফুলত বিষ নিঃসৰণ কৰি নষ্ট কৰে। মৌমাখিয়ে ফুলৰ কেৱল ৰেণুহে গ্ৰহণ কৰে, ফুলৰ অনিষ্ট নকৰে। পখিলাই ফুলৰ পৰা একো নলয়, একো অনিষ্টও নকৰে। ই ফুলৰ সৌন্দৰ্য বৃদ্ধিহে কৰে। মানুহৰো জীৱন তেনেকুৱাই। কোনোৱে সুখ অনুভৱ কৰে, কোনোৱে দুখ কৰে, আৰু কোনোৱে স্বৰ্গীয় অনুভূতি অনুভৱ কৰি ধন্য হয়। শিক্ষিত হ'বলৈ হ'লে সকলো বিষয়তে জ্ঞান থাকিব লাগিব, কিন্তু জ্ঞানী হ'বলৈ শিক্ষিত নহ'লেও হয়। আমাৰ মানৱ জীৱনটোৰ আদৰ্শ মানৱ গঢ়াৰ উপকৰণ। কুসংস্কাৰ হ'ল পৃথিৱীৰ সবাতোকৈ ডাঙৰ বোজা। কিতাপ এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা বিভিন্ন সংস্কৃতিৰ সৈতে মিলন সেতু গঢ়িব পাৰি। যি চাকি নিজেই নজ্বলে আনক কেনেকৈ পোহৰ কৰিব। চৰাই এটি পৃথিৱীৰ কাৰো ওপৰত নিৰ্ভৰ নকৰি কেৱল তাৰ সৰু ডেউকা দুখনৰ বিশ্বাস আৰু দৃঢ়তাৰ বাবে উৰিব পাৰে। অৰ্থাৎ ডেউকা দুখনৰ ওপৰত তাৰ অটল আত্মবিশ্বাস। আমি আমাৰ আত্মবিশ্বাসৰ অভাৱত লক্ষ্যৰ পৰা পিছলি পৰোঁ। প্ৰচণ্ড আত্মবিশ্বাসী মানুহে সফলতা অৰ্জন কৰাটো নিশ্চিত, যিহেতু পাৰফেক্ট প্ৰেক্টিচ মেক্স এ মেন কনফিডেণ্ট এণ্ড পাৰফেক্ট। আমি প্ৰথমে আমাৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগে। লক্ষ্য হ'ব লাগিব বাস্তৱসন্মত। জীৱনৰ লক্ষ্যৰ বিষয়ে উপযুক্ত ব্যক্তি এজনক ব্যক্ত কৰাৰ প্ৰয়োজন। পৰিকল্পনাও সঠিক হ'ব লাগে। নিজৰ প্ৰতি অংগীকাৰবদ্ধ হ'লে মানুহ আত্মবিশ্বাসী হয়। জীৱনত কিবা ভুল কৰিলে সেই কথা আনে দৃষ্টিগোচৰ কৰি দিলে হাঁহিমুখে স্বীকাৰ কৰিব পৰাজনে জীৱনত সহজতে কৃতকাৰ্যতা লাভ কৰে। নিজৰ ওপৰত অটল বিশ্বাস বা নিজৰ প্ৰচণ্ড আত্মবিশ্বাসে সকলো জয় কৰি জীৱনৰ উন্নতিৰ শিখৰত আৰোহণ কৰাত সহায় কৰে। ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ, যাৰ অৰ্থ যাক পঢ়া উচিত, এইখন কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, বৰং কোৰাণ এখন এনেকুৱা গ্ৰন্থ য'ত আপোনাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সমস্যাৰ সমাধান ব্যৱস্থা পোৱা যায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কোৰাণৰ সম্পৰ্কে কৈছিল, পবিত্ৰ আল কোৰাণ মানৱ জগতৰ সংস্কাৰক। আধ্যাত্মিক নিৰ্দেশনা আৰু জ্ঞানগৰ্ভ তথ্যৰ সমৃদ্ধ এই মহাগ্ৰন্থই মানৱ সভ্যতাৰ এক বিস্ময়কৰ সংস্কাৰ সাধন কৰিছে। যিসকল মনীষীয়ে এই মৰ্ম আৰু অন্তৰ্নিহিত তাৎপৰ্যৰ সন্ধান পাইছে, সেইসকলেই এই সত্য উপলব্ধি কৰিব পাৰিব যে কোৰাণ এখন পূৰ্ণাংগ জীৱন দৰ্শন। মানৱ জীৱনৰ যিকোনো সমস্যাই ইয়াৰ মাজলৈ লৈ নাহক কিয়, কোৰাণে তাৰ সমাধান দিয়ে।